নমস্কাৰ, মই গকুল হালৈ। আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মানে মোক বহুতে প্ৰশ্ন কৰে যে অনলাইনত গুটি কিনি অনাৰ পিছত সেই গুটিবিলাক গজাবলৈ বৰ টান। বহুতে মোক প্ৰশ্ন কৰি থাকে এই বিষয়ে। আজি মই আলোচনা কৰিম কেনেদৰে সহজতে গুটি গজাব পৰা যায়। মই আজি শতমূল লৈছোঁ। শতমূল এয়া আপোনালোকে দেখিবলৈ পাইছে। ইয়াত শতমূল দুই ধৰণৰ থাকে। এবিধ চুটি চাপৰ হয় আৰু এবিধ ওখ হয়। দুয়োবিধেই আমি ফুল আকাৰে লগাব পাৰোঁ। ইয়াক হেঙিং পাত্ৰতো লগাব পৰা যায়। এইটো ইয়াত মই হেঙিং পাত্ৰত লগাই থৈছোঁ এটা শতমূল। গতিকে আহক আজি শতমূলৰ গুটি কেনেদৰে গজাব পাৰি। এই গুটিবিলাক মই অনলাইন কিনি আনিছোঁ। ইয়াতে মই 5টা গুটি থৈ দিছিলোঁ দেখাবৰ বাবে কেনেধৰণে গজাব পাৰি সহজভাৱে। গতিকে প্ৰথম কথা হ'ল, যেতিয়া অনলাইনত গুটি পাৰ্চেছ কৰি আনিব, গুটিবিলাক পেকেটৰ পৰা ওলোৱাৰ পিছত গুটিবিলাক 3 পৰা 4 ঘণ্টা ৰ'দত শুকাব লাগিব। ৰ'দত শুকোৱাৰ পিছত প্ৰথম কাম হ'ল আমাৰ গুটিখিনি আনি আমি তাত এবিধ ফাংগিচাইড পাউডাৰ মিহল কৰিব লাগিব, জৈৱিক ফাংগিচাইড। মই ইয়াতে ট্ৰাইকোডাৰ্মা ইউজ কৰিছোঁ, ট্ৰাইকোষ্টাৰ। সেইটো ইয়াতে ওলাই থৈ দিছোঁ মই কম পৰিমাণে। ইয়াৰে অলপ পৰিমাণে ইয়াত লৈ লওক ফাংগিচাইড পাউডাৰ। এতিয়া ফাংগিচাইড পাউডাৰখিনি গুটিৰ ওপৰত যাতে এটা প্ৰলেপ হৈ যায়, তাৰ বাবে আপুনি অকণমান পানী স্প্ৰে কৰি লওক। তাৰপিছত ফাংগিচাইড পাউডাৰৰ ওপৰত গুটিবোৰ এনেধৰণে লৰাই দিয়ক, যাতে গুটিবোৰৰ ওপৰত এটা প্ৰলেপ এটা হয়। এয়া আপোনালোকে, মই ইয়াত 5টা গুটিয়ে লৈছোঁ। 5টা গুটিৰ ওপৰত সুন্দৰভাৱে ইয়াত ফাংগিচাইড পাউডাৰৰ এটা প্ৰলেপ লাগি গৈছে, দেখিবলৈ পাইছে। এতিয়া আহক আমি এটা কণ্টেইনাৰ লৈ লৈছোঁ। এইটো এটা মই পাত্ৰ লৈ লৈছোঁ। ইয়াতে তলফালে 4টা বিন্ধা কৰি লৈছোঁ মই। এইটোত আমি এই গুটিবোৰ লগাম। আৰু মই যিখিনি মাটি মিশ্ৰণ কৰি লৈছোঁ, ইয়াত 80% কক'পিট লৈছোঁ, নাৰিকলৰ বাকলিৰ গুড়ি, আৰু 20% নদীৰ বালি লৈছোঁ, ৰিভাৰ চেণ্ড। এতিয়া এইখিনি আমি পাত্ৰটো সুন্দৰভাৱে লৈ ল'ম। এইখিনি সুন্দৰভাৱে লৈ লৈছোঁ। এতিয়া আমি ইয়াৰ ওপৰত গুটিবোৰ ধুনীয়াকৈ লগাই দিম। অলপ ডিষ্টেঞ্চ ৰাখি ইয়াত এটা দিলোঁ। ইয়াত এটা লগালোঁ, ইয়াত এটা, ইয়াতে এটা, ইয়াতে এটা। 5 ঠাইত 5টা গুটি লগাই দিলোঁ মই। তাৰ ওপৰত আকৌ 5 চেণ্টিমিটাৰমান এই বালি আৰু কক'পিটৰ মিশ্ৰণখিনি ইয়াৰ ওপৰত ছটিয়াই দিব। ভালদৰে ছটিয়াই দিয়াৰ পিছত এতিয়া ইয়াত পানী স্প্ৰে কৰি দিব। ভালদৰে পানী দি দিব। আৰু পানী স্প্ৰে কৰাৰ পিছত এতিয়া যিহেতু ডিচেম্বৰ জানুৱাৰী মাহ, গতিকে এইখিনি ৰ'দ পৰা ঠাইত আপোনালোকে ৰাখি দিব, যাতে ৰ'দ পৰে। 5-6 ঘণ্টা যাতে ৰ'দ পৰে। আৰু এনেকৈ যেতিয়া আপোনালোকে গুটি লগাব, ইয়াৰ সফলতা 100%। আপোনালোকে নিশ্চিন্ত মনে গুটি গজাব পাৰিব এনেধৰণে যদি আপোনালোকে গুটি গজাবলৈ পদ্ধতি ব্যৱহাৰ কৰে। মই 2 মাহ আগতে কৰিছিলোঁ শতমূল। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে। শতমূল মানে ইয়াৰ যিবিলাক শিপা হয়, শিপাবিলাক বহুত হয়, 100ৰ ওপৰত হয়। এডাল গছৰ 100ৰ ওপৰত এনেদৰে শিপা হয়। ইয়াতে আপোনালোকে দেখিছে তলফালেও শিপাবিলাক ওলাইছে। গতিকে এইবিলাক মই ইয়াৰ পৰা উঠাই বেলেগ পাত্ৰত ৰোপণ কৰিম।
আপোনালোকে এনেধৰণে ফলমূল গুটি কিনিও গজাব পাৰিব আৰু এনেধৰণে আপোনালোকে পাত্ৰত লগাব পাৰিব অথবা যদি আপোনালোকে হেঙিং পাত্ৰত লগাব খোজে এনেধৰণে হেঙিং পাত্ৰতো লগাব পাৰিব এইটো সঁচাকৈ ভাল লগা এবিধ ফুল আপোনালোকে এইটোক ইনডোৰ প্লেণ্ট হিচাপেও ৰাখিব পাৰিব গতিকে ভিডিঅ'টো আজিলৈ এইখিনিতে ধন্যবাদ